নমস্কাৰ, মোৰ চেনেলৰ এনে এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আৰু আজি এতিয়া আমি কলেজলৈ ওলাইছোঁ। আজি জেনেৰেল ফেচাৰ্ছ আছে, গৈ পাই কি হয় আপোনালোকক দেখাই। এই বৰষা ৰেডি নাই হোৱা বাৰু। এইফালে মণিষাও হাফ ৰেডি। এতিয়া গৈ পাই কি হয় আপোনালোকক দেখাই আছোঁ। মোৰ চুলিখিনি বান্ধিব আছে বাৰু। আৰু অৱশেষত একদম ওলাই মেলি হৈছে দেই। মোৰ হ'ল সিহঁতৰ হোৱাগৈ নাই কমপ্লিটকৈ, হ'বগৈ আৰু লাহে লাহে 10% বাকী আছে। এইফালে আমাৰ বৰষা, এইফালে আমাৰ কুকাৰ। এয়া ওলাই কৈ আহি আছিলে। বৰষা ক'ত গ'লি? আমাৰ ৰ'দ দিছে, এখন গেলা গৰমত আমি চুলি মেলি আহিছোঁ। ये है हमारा कॉलेज का गेट। অঁ হেৰি কৰিলে নেকি? ভাষণ দি আছে। ওলাই যাব লাগিব এতিয়া। আৰু এয়া আমি গৈ পাই গ'লোঁ ডিপাৰ্টমেণ্টৰ দৰে। আজিও একদম পূৰা ডাঙৰ ডাঙৰ ফুট লৈ বহি আছোঁ। সেইফালে আমাৰ খানাও আহি গ'ল। আৰু ইয়াৰ পিছতে ছিনিয়ৰ বাসকলে ডিপাৰ্টমেণ্ট মানে এটা ডিপাৰ্টমেণ্টৰ নাম কৈ চবকে আগলৈ মাতি দিছে। কাৰোবাক গান গাব দিছে, কাৰোবাক মডেলিং কৰিব দিছে। আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ মডেলিং কৰিব দিছিলে, কিন্তু ভিডিঅ'হে কৰা নহ'ল। জীৱন পাৰ কৰিম বুলি মই আমাক কৰিছোঁ। গোলাপ I love you.
ৰাতিৰ দৃশ্য এতিয়া ছিংগাৰ আহি পালেহি পুৰা এনজয় কৰা কথাহে আৰু
বৰ ধুনীয়াকৈ দেখোন আগত দেই একেলগে হাত চাৰিলে হ'লে ভাল পাম পাছফালে গাই নাই একেবাৰে হাত চাপৰ দিয়ক ভালে সকলোকে ভাল হ'ব দেই এইটো ৰাধাজন কৃষ্ণ কেতিয়াবা কাৰোবাৰ ৰেকৰ্ড যেতিয়া বহুত বেছিকৈ পঢ়া হয় হয়নে কাৰোবাৰ য'ত সপোন আহি থাকে দেই ৰাতি টোপনি নাহে হয়নে এনেকৈ হ'ব লাগিব এইটো সাধাৰণ কথা চেষ্টা আছে
Maksudnya tumalog dulu. Yan ধুনীয়াকে ফুলি গৈ আছে, আমি ধুনীয়াকে সহযোগ কৰিছে, সঁচাকে ভাল লাগিছে। এটা নিজে মনে করি না এটা নাস্তা লাগিলে ধুনীয়াকে আগলৈ আহিব লাগে আৰু ধুনীয়াকে হাত চাপত যাব লাগে। পাশাপাশি গেছে গাড়ি ফটো মানে ঠিক আছে ধন্যবাদ জনাইছো বাইদেউকে বৰ ধুনীয়াকে নাচিলে এই টাইগাৰটা হাত চুবতে লাগে দেই কোনোবা আছে আহিব পাৰে আমি বৰ ধুনীয়া গৈছে ঠিক আছে আমি যাম নাচনীবিলাক নাচিবগে একেবাৰে
সকলো নামবিলাক মই নাজানো ক্ষমা কৰিবা একেলগে মোৰ লগত নাচি গ'লেই হ'ল একো নাই ঠিক আছে যাওঁ এটা চিঞৰ লাগে এই গানটোকে আজি আমাৰ অনুষ্ঠান সামৰিব পাৰিম ঠিক আছে লাষ্টত ধুনীয়াকৈ গাই দিম গতিকে সদস্য কোনে কি লিখিছো আমি এতিয়া সেই অডিটৰিয়ামৰ পৰা ওলাইছোঁ আৰু মণিখামত আৰু গৈ আছে আগত বাৰু ছোৱালী আমি দুজনী এতিয়া যাম আৰু একদম আমি এতিয়া ৰুম পাইছোঁ মানে কিমান ভাগৰ লাগিছে ক'ব নোৱাৰোঁ ৰাতিপুৱা 10-11 বজাৰ পৰা আহোঁ একদম চিঞৰি মাতটো বহি গ'লগৈ বহুত বেছি ভাগৰ লাগিছে এতিয়া অথনি বাৰু মণিকাৰ কিবা এটা কাম থকাৰ কাৰণে গৈ আকৌ আহিবই নোৱাৰিলোঁ প্ৰাণদীপ আহি পালে আৰু এতিয়া কিবা এটা খাই কৰি শুম আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই